हेलो गाइस, ये आइसे आमार गाँव अंचলৰ जय गुरु शंकर श्री श्री धाम रामरागुरी सत्र। सो बहुत धुनिया है, आपलोके निश्चय आहिब पारे। और धामखনৰ जरियते এখন নিউ পাৰ্ক হ'বলৈ গৈ আছে। ক'ত কি কাম চলি আছে আপোনাক দেখাই আছো। হেল্ল' দোস্ত, ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল সন্তোষ ব্লগ। সো মই আজি আপোনাক এটা ধুনিয়া প্লেস দেখাবলৈ গৈ আছো। সো আমাৰ ধুবুৰী ডিস্ট্ৰিক্টৰ মানে সত্ৰশাল ধাম ৰামৰাগুৰি সত্ৰ তাৰ বিনিময়ে মানে এখন ধুনিয়া পাৰ্ক ইয়াত হৈ আছে। সো পাৰ্কখন মানে এতিয়াও কমপ্লিট হোৱা নাই, যদিও বনাই আছে মানে খান্দি আছে। তো গোটেইখন ক'ত ক'ত কি কৰি আছে মই আপোনাক দেখাই আছো। আহকচোন ভিডিঅ' মই আপোনাক ইয়া চাওক, ইয়াত মাটি খান্দি আছে পুৰা। খান্দি খান্দি পাৰবিলাক ঠিক কৰিব, তাৰপিছত মানে পানী ইয়াত পানী চিষ্টেম বনাব, মাছ এৰি দিয়া থাকিব। তো মানে গুৱাহাটী যেনেকুৱা পাৰ্কবিলাক বনায় তেনেকুৱাই বনাব। সো আপোনালোকক দেখাই আছোঁ, কাম চলি আছে, কাম কমপ্লিট হোৱা নাই, বহুত দিন লাগিব বুলি কৈছে। তো গোটেইখিনি আপোনাক ধুনীয়াকৈ দেখাই আছোঁ। আৰু এতিয়া মাজলৈ যাওঁ, ক'ত ক'ত কি কৰি আছে। বহুত দূৰ এৰিয়া হয়, এইফালে গোটেই এৰিয়া, এইখন গোটেই এৰিয়া। ধাম ৰামৰাগুৰি সত্ৰ যিখন আছে, সেই সত্ৰখন মানে বহুত দূৰ দূৰৰ পৰা মানুহ চাব আহে। ধামখন চাব আহিলে তাৰপিছত অকণমান ইফাল ইফাল ক'ত যাব, জেগাটো বহুত আছে। এইখনতো ধুনীয়া এখন ঠাই লাগিব বহিবলৈ। তাৰ বিনিময়ত এইখন পাৰ্ক মানে নিৰ্মাণ হ'ব, চাব পাইছে। কাম চলি আছে, টাইম লাগিব। আপোনাক মই ধুনীয়াকৈ গোটেইখিনি দেখাইছোঁ। আৰু এইফালে অলৰেডি পাৰ্ক মানে পাৰ বান্ধা হৈ গ'ল। তাৰপিছত এইটো লাইনত বান্ধিব, এইটো লাইনত বান্ধিব ধুনীয়াকৈ, বুজিছে। এৰিয়াটো মই দেখাই আছোঁ ধুনীয়াকৈ। এইটো এৰিয়া বহুত দূৰ এৰিয়া হ'ব, কিমান বিঘা আছে মানে বহুত চাব লাগিব মই গোটেইখিনি। এতিয়াও এৰিয়াটো গোটেই এৰিয়াটো মই মানে চোৱা নাই, এতিয়া মস্ত এৰিয়া হয়। সো গাইজ, এতিয়া মানে কমপ্লিট বনোৱা হোৱা নাই, যদিও বনাই আছে। আপোনালোকক মই বনোৱা অৱস্থাত দেখালোঁ, আৰু কিমান দিন লাগে নাজানো। কমপ্লিট যেতিয়া হ'ব তেতিয়া মই আপোনালোকক ধুনীয়াকৈ ভিডিঅ'খন দেখাম। সো গাইজ, আমাৰ ধাম ৰামৰাগুৰি সত্ৰৰ জৰিয়তে যিখন নিউ মানে পাৰ্কৰ কাম চলি আছে, মই আপোনালোকক কমপ্লিট দেখালোঁ। সো এতিয়া মই আমাৰ গাঁও অঞ্চলৰ খেতি পথাৰবিলাক দেখাম। আৰু লগৰ এজন আছে ইয়াত, সো ক্লাছ ফ্ৰেণ্ড, তাৰ সৈতে মানে দুই এষাৰ কথা পাতিম। আহকচোন ভিডিঅ'টো কমপ্লিট চাই লওঁ। এইটো চাওক, লগৰটো চাওক, এইটো লগৰটো চাওক। লগৰটো মই ওচৰত গৈ আছোঁ, চ' আপোনালোকে চাব পাৰিব। চ' বহুত দিন মূৰত লগৰ লগ পাইছোঁ, ক্লাছ ফ্ৰেণ্ড হয়। চ' আপোনালোকে নিশ্চয় চাব পাৰিব। আহক অকণমান কথা পাতি লওঁ। চ' গাইজ, এয়া হৈছে চাওক গাঁৱৰ পৰিৱেশ, কিমান ধুনীয়া। নিজে খেতি কৰা কিমান এটা ইণ্টাৰেষ্টিং, কিমান মজা। আৰু বহুত দিনৰ মূৰত মানে লগৰ এটা লগ পালোঁ, এয়া হয় পিজা, ক্লাছ ফ্ৰেণ্ড হয়, বন্ধু। বহুত ভাল হয় মানে, ভাল লাগে। বহুত দিন মূৰত লগ পালোঁ। হাই হেল্ল' কৈ দিয়া। হাই। চ' এনেকৈ আহিলে ভাল লাগে। গাঁৱৰ মানে এটা ল'ৰা লগ বন্ধু একো নাই, চব বিদেশত বাহিৰত, চব নিজে নিজে ব্যস্ত। এতিয়া অলপ হুইল মাৰিম, আপোনালোকে চাব পাৰিব কিমান ভাল লাগে। এনেকৈ লৈ ইফালে কান্দি আস্তে আস্তে মাছ ছিবি আছে, উবড়ি মাৰ, দাবাইছ নি বেছি। মজা লাগিছে। আপোনালোকে কেতিয়াবা আহিব, মানে একেলগে এনেকৈ খেতি কৰিম আৰু ভাল লাগিব। খেতিটো এদিন হ'লেও কৰিব লাগিব ন গাঁৱত। ভাল লাগে। চাওক, মই গোটেইখিনি মাৰি দিম এতিয়া। এতিয়া মানে মই যাওঁ, লগটো গেলোঁ আৰু দে আহিছোঁ। এনেকৈ বন্ধু লগ পালোঁ, আৰু বন্ধুক এৰিব লগা হ'ল, বেয়া লাগিল। চ' বহুত দিন মূৰত লগ পাইছোঁ। চাওক, তেওঁ অকলে কাম কৰি আছে। ইয়াত বহুত
জমি আছে আমাৰ তো জমিবিলাক একদম ভিতৰি এৰিয়াত পৰি গ'ল তো এনেকুৱা চহৰ অঞ্চলত মানে আমাৰ যদি এনেকুৱা জমি থাকিলে কিমান ভাল লাগিলে বলকচোন আগলৈ যাওঁ আৰু কি আছে আপোনালোক দেখাই লওঁ নহ'লে এতিয়া আমাৰ ঘৰৰ তামোলৰ বাগান মানে তামোলৰ গছবিলাক আপোনাক দেখাই ল'ম আৰু আমাৰ ঘৰৰ পিছফালে কি আছে বাঁহ গছ তামোলৰ গছ চাই লওঁ আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ গৈ আছোঁ বলকচোন আগলৈ গুচি যাওঁ আপোনালোকে যিফালে যাব মন যায় সেইফালে যাব পাৰিব মুকলি হয় ক'ত আহি পাইছোঁ এই তাৰপৰা মই ইয়াত আহি পাইছোঁ সেইটো আমাৰ ঘৰ এইফালে চিধে যাব লাগে আমাৰ ঘৰ পাব আৰু এইখন আমাৰ তামোলৰ বাগান গছ বাগান বাঁহৰ গছ বহুত আছে আপোনালোক দেখাই আছোঁ আহকচোন বাগান হয় এৰিয়াটো দেখাই আছোঁ ধুনীয়াকৈ আহকচোন এইখিনি গোটেইখিনি আপোনাক দেখাই লওঁ ল'ৰা আহি পালে এইখন হৈছে আমাৰ তামোলৰ বাগান ভিডিঅ' কৰিছো মই এই চাওক ধুনীয়াকৈ চাওক সেইটো আমাৰ So guys, আজি ছাত্ৰৰ জৰিয়তে নিউ পাৰ্কৰ কাম চলি থকা অৱস্থাত মই আপোনাক ভিডিঅ'টো দেখালোঁ আৰু লগতে আমাৰ খেতি পথাৰ আৰু আমাৰ ঘৰৰ যিখন গছ বাগান আছে গোটেইখিনি দেখালোঁ তাৰপিছত মোৰ পুৰণা বন্ধু ক্লাছ ফ্ৰেণ্ড লগ পালোঁ দুই এষাৰ কথা পাতিলোঁ ভাল লাগিল চ' ভিডিঅ' চাই আপোনালোকক কেনেকুৱা লাগিছে নিশ্চয় জনাব আৰু নিউ পাৰ্ক কমপ্লিট হোৱালৈকে কমপ্লিট ভিডিঅ'টো আপোনালোকে যদি চাব বিচাৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকক ভাল লাগিছে চ' আজি ভিডিঅ'টো মই দীঘলীয়া নকৰোঁ আজি ভিডিঅ' মই ইমানতে এৰিছোঁ বাই বাই